নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু এয়া ফুল ফুলিছে দেখিছেনে এয়া নিমকি মই বনাইছিলোঁ এনেদৰে নতুন ষ্টাইলত মানে নতুন ডিজাইনত এয়া তাৰ কাৰণে মই লৈছোঁ ময়দা আৰু ময়দাত মই কলা নিমখ 1 চামুচ দি লৈছোঁ আৰু লগতে অলপমান বগা নিমখো মিক্স কৰি লৈছোঁ আৰু অলপমান ৰিফাইন তেল দি পিনে পানীৰে এইখিনি মঠি লৈছোঁ লগতে মই ভালকে ফুলিবৰ কাৰণে আৰু অলপ মচমচীয়া হ'বৰ কাৰণে বেকিং 1 চামুচো দি লৈছোঁ এইখিনি হয়তো আপোনালোকে সকলোৱে জানে এয়া আটা মঠাৰ দৰে ভালকে অলপ কোমলকে বেছি টাইট নকৰিব এইখিনি মঠি লৈছোঁ আৰু এতিয়া এই মঠাখিনি সৰু সৰুকে গোল কৰি এতিয়া বেলি যাম এইখিনি মোৰ মঠি হৈ গৈছে যিহেতু এতিয়া মই বেলিবলৈ ৰেডি কৰিছোঁ এয়া মই বেলি লৈছোঁ বেছি হকত কৰি নাৰাখিব আৰু একেবাৰে পাতলো হ'ব নালাগে কিমানখিনি জোখ আপোনালোকে নিশ্চয় দেখি পাইছে আৰু এয়া মোৰ ওচৰত এটা ফুলৰ কাটাৰ আছিলে সেই কাটাৰটো দি এনেকে ফুলৰ শেপ দি পিনে বনাইছোঁ অলপ দেখিবলৈ বেলেগ হ'ব খায়ো ভাল লাগিব নতুন এটা ফুলৰ নিচিনা ষ্টাইলত নহয়নে গতিকে সেই কাৰণে মই এনেদৰে কৰিলোঁ আৰু এয়া মই এনেকে বেলি লৈ পিনে চাৰিওফালেদি কাটাৰটো বহাই ফুলৰ শেপটো দি লৈছোঁ আৰু এটা এটাকে এনেকৈ এৰাই লৈছোঁ আৰু এটা এটাকে আটাইখিনিয়ে এনেকে এৰাই মই কাগজ এখনতকে উলিয়াই লৈছোঁ আৰু এয়া চাওক মোৰ আটাইখিনি যিমানখিনি ময়দা মঠিছিলোঁ গোটেইখিনিৰে কাটি হৈ গৈছে ধুনীয়াকৈ ফুলৰ কাটিং পুৰা কাগজত ফুল ভৰ্তি হৈ পৰিছে এতিয়া এইখিনি ভাজিবৰ সময় হৈছে কেৰাহীত তেল গৰম হৈ আহিছে যিহেতু গতিকে মই ইয়াত 3-4টা মান একেলগে দি এনেদৰে ভাজি যাম আৰু অকমান ৰঙচুৱা হৈ যোৱালৈকে এইখিনি এনেকৈ ভাজি থাকিব লাগিব আৰু মই আৰু 2টামান দি লৈছোঁ লগতে পুনৰ ভাজিব ধৰিছোঁ আৰু অকমান ৰংটো উঠাৰ লগে লগে এটো নমাই আনিম কমেও 5 মিনিটমান সময় ভজাৰ পিছত এয়া হৈ উঠিছে মই 2টা নমাই লৈছোঁ দেখিছে এনেকুৱা অলপমান ৰঙচুৱা হ'ব লাগিব আৰু বেছি কাৰাও নকৰিব নহলে খাবলৈ তিতা হৈ যাব গতিকে অলপমান হালধীয়াৰ নিচিনা গোল্ডেন কালাৰ নিচিনা ৰংটো আহিলে এটো নমাই দিব আৰু এনেকৈ মই এটা দুটাকে আটাইখিনিয়ে এই ফুল কেইপা ভাজি যাম অৰ্থাৎ নিমকিখিনি ভাজি যাম আৰু তেন্তে আপোনালোকে ভিডিঅটো চাই যাব আৰু এনেকৈ আপোনালোকেও বনাই চাব পাৰিব দেখিবলৈ এটা বেলেগ ষ্টাইল হয় মানুহক দিবলৈও আলহীক দিবলৈ কাৰণেও ভাল লাগে প্লেটত আৰু এয়া মই আৰু 2টা উঠাই লৈছোঁ দেখিছে কালাৰটো কেনেকুৱা হৈছে আৰু এইখিনি একদম মচমচীয়া ধুনীয়া সোৱাদ হৈছিলে আৰু মোৰ আটাইখিনি নিমকিয়ে ভাজি হৈ গৈছে মই আপোনালোকক ভাঙি দেখুৱাম এয়া সাউণ্ডটো শুনিয়ে আপোনালোকে গম পাইছে কিমানখিনি মচমচীয়া হৈছে তেন্তে যদি ভিডিঅটো ভাল পাইছে এটা লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকেও এনেদৰে এবাৰ বনাই চাব